Welcome, dear students. Today I'll explain a poem titled as The Tale of Custard the Dragon, written by Ogden Ness. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই কবি অগডেন নেছে লিখা দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন নামৰ কবিতাটিৰ ব্যাখ্যা আগবঢ়াম। This poem is written in the style of ballad, a song or poem that tells a story. এই কবিতাটো বেলাডৰ ষ্টাইলত লিখা হৈছে। বেলাড হৈছে এক ধৰণৰ গীত বা কবিতা য'ত এটা কাহিনী বৰ্ণিত থাকে। You must be familiar with ballads that narrate tales of courage or heroism. তোমালোকে নিশ্চয় তেনেকুৱা সাহস আৰু বীৰত্বৰ কাহিনী বৰ্ণিত বেলাডৰ বিষয়ে জ্ঞাত। This poem is a humorous ballad close to a parody. আৰু এই কবিতাটো এটা হাস্যৰেখাৰে ভৰা কাহিনী গীত যিটো নেকি পেৰডি বা ব্যংগগীতৰ সমকক্ষ। Read it aloud, paying attention to the rhythm. কবিতাটো পঢ়ি যাওঁতে তোমালোকে ইয়াৰ ৰিদম বা ছন্দ অৰ্থাৎ ইয়াৰ যে সাংগীতিক লয় সেইটো মন কৰি যাবা। Belinda lived in a little white house with a little black kitten and a little grey mouse. বেলিণ্ডাই এটা কণমানি বগা ঘৰত এটা কণমানি কোলা মেকুৰী আৰু এটা কণমানি ধোঁৱা বৰণীয়া নিগনিৰ সৈতে বাস কৰিছিল। And a little yellow dog and a little red wagon and a really truly little pet dragon. আৰু তাৰ সৈতে আছিল এটা কণমানি হালধীয়া কুকুৰ আৰু এখন কণমানি ৰঙা গাড়ী আৰু বাস্তৱিকতে সঁচাকৈয়ে আছিল এটা কণমানি পোহনীয়া ড্ৰেগন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ড্ৰেগনৰ বিষয়ে তোমালোকে জানা নিশ্চয়। ই পৌৰাণিক কাহিনীত বৰ্ণিত এবিধ প্ৰাণী যাৰ মুখেৰে জুই ওলাইছিল, নাকেৰে ধোঁৱা ওলাইছিল আৰু পিঠিখন জোঙাল বা জোঙেৰে ভৰা আছিল আৰু দুখন পাখিও আছিল। Now the name of the little black kitten was Ink and the little grey mouse she called him Blink. And the little yellow dog was sharp as mustard, but the dragon was a coward and she called him Custard. এতিয়া এই কণমানি কোলা মেকুৰীটোৰ নাম আছিল ইংক আৰু কণমানি ধোঁৱা বৰণীয়া নিগনিটো যাক বেলিণ্ডাই ব্লিংক বুলি মাতিছিল। And the little yellow dog was sharp as mustard, but the dragon was a coward and she called him Custard. আৰু কণমানি হালধীয়া কুকুৰটো আছিল অতি চোকা। Sharp as mustard, এই ফ্ৰেজটোৰ অৰ্থ হৈছে ভেৰি এক্সাইটেড এণ্ড ইণ্টাৰেষ্টেড, অৰ্থাৎ খুব আগ্ৰহী। অৰ্থাৎ কণমানি হালধীয়া কুকুৰটো খুব চোকা আছিল আৰু বেলিণ্ডাই তাক মাষ্টাৰ্ড বুলি মাতিছিল। কিন্তু ড্ৰেগনটো আছিল এটা কাপুৰুক বা ভীৰু, কাৱাৰ্ড মানে ভয়াতুৰ। এণ্ড শ্বি কল্ড হিম কাষ্টাৰ্ড, আৰু বেলিণ্ডাই এই ড্ৰেগনটোক মাতিছিল কাষ্টাৰ্ড বুলি। Custard the dragon had big sharp teeth and spikes on top of him and scales underneath. Custard নামৰ ড্ৰেগনটোৰ ডাঙৰ চোকা দাঁত আছিল, তাৰ ওপৰ ফালটো জোঙাল আছিল আৰু তলৰ ফালে বাকলি আছিল। স্কেলছ মানে হৈছে বাকলি, সৰীসৃপৰ যে বাকলি থাকে মাছৰ নিচিনা, এইটোক স্কেলছ বুলি কোৱা হয়। Mouth like a fireplace, chimney for a nose, and really truly daggers on his toes. মুখখন জুহালৰ দৰে, নাকটো চিমনিৰ দৰে, অৰ্থাৎ ড্ৰেগনৰ নাকটোৰে ধোঁৱা ওলাই, সেয়ে নাকটো চিমনিৰ দৰে বুলি কৈছে। আৰু বাস্তৱিকতে সঁচাকৈয়ে ভৰিৰ আঙুলিত তাৰ ডেগাৰ আছিল, অৰ্থাৎ তাৰ নখবোৰ ডেগাৰৰ দৰে আছিল। Belinda was as brave as a barrel full of bears, and Ink and Blink chased lions down the stairs. বেলিণ্ডা সাহসী আছিল। As a barrel full of bears, অৰ্থাৎ এই barrel full of bears ফ্ৰেজটোৰ অৰ্থ হৈছে নিৰ্ভীক, এডল ভালুকৰ দৰে নিৰ্ভীক। গতিকে বেলিণ্ডা সাহসী আছিল আৰু একোলৈকে ভয়ভীত নাছিল। আৰু ইংক আৰু ব্লিংকে খটখটিৰ তলত সিংহ খেদি ফুৰিছিল। Mustard was as brave as a tiger in a race, but Custard cried for a nice safe cage. মাষ্টাৰ্ড আছিল খঙত থকা এটা বাঘৰ দৰে সাহসী, কিন্তু কাষ্টাৰ্ডে এটা ধুনীয়া নিৰাপদ সজাৰ বাবে কান্দিছিল। বেলিণ্ডা tickled him. She tickled him unmerciful. Ink, Blink and Mustard, they rudely called him Percival. বেলিণ্ডাই তাক অৰ্থাৎ কাষ্টাৰ্ডক ভাকুত কুটাই দিছিল। বেলিণ্ডাই তাক অতি নিষ্ঠুৰভাৱে ভাকুত কুটাই দিছিল।
ইংক, ব্লিংক আৰু মাষ্টাৰ্ডে তাক অতি নিৰ্দয়ভাৱে পাৰ্চিভেল বুলি মাতিছিল। এই পাৰ্চিভেল হৈছে 12th চেঞ্চুৰীৰ ফৰাচী কবি এগৰাকীৰ ৰচনাত উল্লেখিত এগৰাকী যোদ্ধা যিয়ে ধ্বংসাত্মক কাৰ্য কৰিছিল। They all sat laughing in the little red wagon at the really truly cowardly dragon. সিহঁত সকলোৱে ৰঙা সৰু মালগাড়ীখনত উঠি লৈ বাস্তৱিকতে সঁচাকৈয়ে ভয়াতুৰ ড্ৰেগনটোক হাঁহিছিল বা তাক ঠাট্টা কৰিছিল। Belinda giggled till she shook the house, and Blink said, "Oik, which is giggling for a mouse." ঘৰটো কঁপি নোযোৱালৈকে বেলিণ্ডাই খিকখিককৈ হাঁহিছিল আৰু ব্লিংকে উইক বুলি মাত দিছিল যিটো আছিল নিগনিৰ খিকখিকনিৰ শব্দ। ইংক এণ্ড মাষ্টাৰ্ড ৰুডলি asked his age when Custard cried for a nice safe case. ইংক আৰু মাষ্টাৰ্ডে নিষ্ঠুৰভাৱে বয়সৰ কথা সুধিছিল যেতিয়া কাষ্টাৰ্ডে এটা ধুনীয়া নিৰাপদ সজাৰ বাবে কান্দিছিল। Suddenly they heard a nasty sound and Mustard growled and they all looked around. অকস্মাতে সিহঁতে এটা অশান্তিকৰ শব্দ শুনিছিল আৰু মাষ্টাৰ্ডে এটা গেঙনি মাৰিছিল আৰু সিহঁত সকলোৱে চাৰিওফালে চাইছিল। Meows, cried Ink, and ooh, cried Belinda, for there was a pirate climbing in the window. ইংকে মিয়াউজ বুলি চিঞৰিছিল আৰু বেলিণ্ডাই উহ বুলি চিঞৰি উঠিছিল কাৰণ তাত তেতিয়া আছিল খিৰিকী বগাই উঠি অহা এটা জলদস্যু। উইণ্ডা মানে হৈছে উইণ্ডো খিৰিকী। Pistol in his left hand, pistol on his right, and he held in his teeth a cutlass bright. তাৰ বাওঁ হাতত পিষ্টল আছিল, তাৰ সোঁ হাতত পিষ্টল আছিল আৰু দাঁতেৰে ধৰি আছিল এখন উজ্জ্বল তৰোৱাল। কাটলেছ মানে আগতে নাবিকসকলে ব্যৱহাৰ কৰা এখন চুটি তৰোৱাল। His beard was black, one leg was wood. It was clear that the pirate meant no good. His beard was black. তাৰ দাঢ়িবোৰ ক'লা আছিল, এখন ভৰি কাঠৰ আছিল আৰু এইটো পৰিষ্কাৰ হৈ পৰিছিল যে সি কোনো ভালৰ বাবে অহা নাছিল। Belinda paled and she cried, "Help, help!" But Mustard fled with a terrified yelp. বেলিণ্ডা হেতা পৰি গৈছিল। বেলিণ্ডাই সহায় বুলি চিঞৰিছিল কিন্তু মাষ্টাৰ্ডে এটা ভয়াৰ্ত আৰ্তনাদ কৰি পলাই গৈছিল। Ink trickled down to the bottom of the household and little mouse Blink strategically mouseholed. ইংকে সন্তৰ্পণে গুচি গৈছিল ঘৰটোৰ তললৈ আৰু কণমানি নিগনি ব্লিংকে কৌশলেৰে নিগনিৰ গাঁতত সোমাইছিলগৈ। But up jumped Custard, snorting like an engine, clashed his tail like irons in a dungeon. কিন্তু কাষ্টাৰ্ডে জাপ মাৰি উঠিছিল, নাকেৰে ইঞ্জিনৰ দৰে ঘৰঘৰণি শব্দ কৰিছিল। স্নৰ্টিং মিন্স নাকেৰে ওলোৱা ঘৰঘৰণি শব্দ আৰু ক্লেষ্ট মানে হৈছে সংঘৰ্ষ কৰা, যুদ্ধ কৰা বা ইয়াতে নেজডালেৰে কোবোৱাক বুজোৱা হ'ব আৰু ডানজিয়ন মানে হৈছে কাৰাগাৰৰ কোঠৰী। গতিকে হ'ব কিন্তু কাষ্টাৰ্ডে জাপ মাৰি উঠিছিল, নাকেৰে ইঞ্জিনৰ দৰে ঘৰঘৰণি শব্দ কৰিছিল, কাৰাগাৰৰ কোঠৰীৰ বেৰত থকা লৰ্ডৰে নেজডালেৰে কোবাইছিল। With a clatter and a clank and a jangling squirm, he went at the pirate like a robin at a worm. Clatter মানে হৈছে অস্ত্ৰৰ জনজন শব্দ, ক্লেংক মানে হৈছে ধাতুৰ শব্দ আৰু জেংলিং মানে হৈছে গধুৰ বস্তু পৰিলে হোৱা শব্দ আৰু স্কুৱেৰ্ম মানে হৈছে ইকাটি বা ধৰফৰ কৰা বা চটফটোৱা। গতিকে অস্ত্ৰৰ জনজননীৰ দৰে ধাতৱীয় শব্দ তুলি গাটো অকাই পকাই কাষ্টাৰ্ডে ৰবিন চৰাই এটাই পলুপোক ধৰিব যোৱাৰ দৰে জলদস্যুটোৰ ওচৰলৈ গৈছিল। The pirate gaped at Belinda's dragon and gulped some grog from his pocket flagon. জলদস্যুটোৱে বেলিণ্ডাৰ ড্ৰেগনটোলৈ মুখ মেলি চাইছিল আৰু কিছু সুৰা হুহা মাৰিছিল। গ্ৰগ মানে হৈছে সুৰা, গাল্প মানে হৈছে হুহা মাৰি খোৱা, ফ্লেগন মানে হৈছে নলিচা লগোৱা সুৰাৰ পাত্ৰ। জলদস্যুটোৱে বেলিণ্ডাৰ ড্ৰেগনটোলৈ মুখ মেলি চাইছিল আৰু কিছু সুৰা হুহা মাৰিছিল তাৰ পকেটত থকা নলিচা লগোৱা সুৰাৰ পাত্ৰটোৰ পৰা।
He fired 2 bullets, but they didn't hit, and Custard gobbled him every bit. সি 2টা গুলী মাৰিছিল কিন্তু সেই 2টাই আঘাত কৰা নাছিল আৰু কাষ্টাৰ্ডে তাক সম্পূৰ্ণকৈ গিলি পেলাইছিল। বেলিণ্ডা embraced him. Mustard licked him. No one mourned for his pirate victim. বেলিণ্ডাই তাক সাৱটি ধৰিছিল, মাষ্টাৰ্ডে তাক চেলি গৈছিল, কোনেও সেই বলি হোৱা জলদস্যুটোৰ বাবে দুখ কৰা নাছিল। ইংক এণ্ড ব্লিংক ইন গ্লি ডিড চাইৰেট, গ্লি মানে হৈছে আনন্দ আৰু চাইৰেট মানে হৈছে নাচা, এৰাউণ্ড দ্য ড্ৰেগন ডেট এট দ্য পাইৰেট। ইংক আৰু ব্লিংকে আনন্দতে ড্ৰেগনটোৰ চাৰিওফালে নাচিছিল যিয়ে জলদস্যুটোক খাই পেলাইছিল। But presently up spoke little dog Mustard. I'd have been twice as brave if I hadn't been flustered. কিন্তু লগে লগে কণমানি ডগ মাষ্টাৰ্ডে উঠি কৈছিল যে মোৰ খবজক নলগা হ'লে মই দুগুণ সাহসী হৈ উঠিলোহেঁতেন। ফ্লাষ্টাৰ্ড মানে কনফিউজড হোৱা, খবজক বা দুধুৰ-মধুৰ অৱস্থা। And up spoke Ink and up spoke Blink. We'd have been 3 times as brave, we think. আৰু ইংক আৰু ব্লিংকেও উঠি কৈছিল আমি ভাবোঁ যে আমি 3 গুণ সাহসী হ'লোহেঁতেন। And Custard said, I quite agree that everybody is braver than me. আৰু কাষ্টাৰ্ডে কৈছিল মই পূৰাকৈ মানি লৈছোঁ যে প্ৰতিজনেই মোতকৈ বেছি সাহসী। Belinda still lives in her little white house with her little black kitten and her little grey mouse. বেলিণ্ডাই এতিয়াও বগা কণমানি ঘৰটোত কণমানি কলা মেকুৰীটো আৰু কণমানি ধোঁৱা বৰণীয়া নিগনিটোৰ সৈতে থাকে। And her little yellow dog and her little red wagon and her really truly little pet dragon. আৰু বেলিণ্ডা থাকে কণমানি হালধীয়া কুকুৰটো আৰু ৰঙা মালগাড়ীখন আৰু বাস্তৱিকতে সঁচাকৈয়ে কণমানি পোহনীয়া ড্ৰেগনটোৰ সতে। Belinda is as brave as a barrel full of bears, and Ink and Blink says lions down the stairs. বেলিণ্ডা সাহসী আৰু অতি নিৰ্ভীক as a barrel full of bears, একলৈকে তাৰ ভয়ভীত নাই। আৰু ইংক আৰু ব্লিংকে খটখটিৰ তলত সিংহ খেদি ফুৰে। Mustard is as brave as a tiger in a race, but Custard keeps crying for a nice safe kiss. মাষ্টাৰ্ডে খঙত থকা বাঘ এটাৰ দৰেই সাহসী, কিন্তু কাষ্টাৰ্ডে এটা ধুনীয়া নিৰাপদ সজাৰ বাবে কান্দি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটো ইমানতে শেষ হৈছে। ভিডিঅ'টো চাবা আৰু শ্বেয়াৰ কৰিবা। পুনৰ এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম।